বন্ধুসকল এই দেখাইছোঁ আপোনালোকৰ এটা মুৰ্গী ঘৰ যেটো লোকেল মুৰ্গী ফাৰ্ম ঘৰ তো দৈৰ্ঘ্য আছে 12 ফুট প্ৰস্থ আছে 8 ফুট দেখাইছোঁ ভিতৰটো এই দেখিছে এইটো বৰ্ডিং এৰিয়া যেটো মছজিদ পালন কৰা হয় ইয়াত বিশেষ ব্যৱস্থা নাই সকলোৱে পাত্ৰ বাঁহৰে এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ওপৰটো টিঙি আছে বাৰু ভাল কোৱালিটি টিপাল দিলেও প্ৰব্লেম নাই দিব পাৰে আপোনালোকে এইবিলাক আপোনাক আজি জনাম 100 মুৰ্গী পুহিলে কিমান খৰচ হয় কিমান সময় লাগে কিমান লাভালাভ হয় দেখুৱাম ইয়াত যেহেতু দেখিছে আপোনালোকে মুকলি পদ্ধতিত পালন কৰা হয় যেহেতু মুকলি পদ্ধতিত পালন কৰিলে এটা ভাল হয় কি হয় আপোনাৰ মাৰ্কেটিঙৰ কোনো অসুবিধা নাথাকে যেটো মাংসবিলাকৰ টেষ্টি হয় কুকুৰা মাংসবিলাকৰ বেপাৰীয়ে নিজে আহি আপোনাৰ ফাৰ্মৰ পৰা লৈ যায়হি তো যেহেতু আমাৰ নতুন ফাৰ্মাৰসকলে প্ৰথমতে যেহেতু লোকেল কুকুৰাৰ 3-4টা ভ্যাকচিনৰ উপৰিও 2-3টা অতিৰিক্ত বেমাৰ থাকে এই বেমাৰবিলাকৰ সম্পূৰ্ণ অভিজ্ঞতা লৈ ফাৰ্ম কৰিব লাগে প্ৰথমতে কমকে পুহি চাব লাগে তাৰ পিছত নিজৰ ইচ্ছা অনুযায়ী ফাৰ্মত পোৱালি ভৰাব পাৰে অলৰেডি 100 মুৰ্গী বিক্ৰী হ'ল 100 মুৰ্গী টোটেল খৰচ হৈছিল পোৱালি যেহেতু 25 টকাকৈ পৰিছিল 25 টকাকৈ 100 পোৱালি 4500 টকা পোৱালি খৰচ আৰু আপোনাৰ মেডিচিন ভ্যাকচিনত খৰচ হ'ব 500 টকা দানাত খৰচ হ'ব 13000 টকা টোটেল খৰচ হ'ব 18000 টকা এতিয়া আপোনাৰ যেহেতু 100 মুৰ্গীত 85 কেজি ধৰক 85 কেজি ইনটু এটো বৰ্তমান লকডাউনৰ সময়ত মাংসৰ চাহিদা যেটো বাঢ়ি আছে যিকোনো মাংসৰ দাম বৃদ্ধি হৈ আছে লোকেল মুৰ্গী 350 বা 400 লৈকে বৃদ্ধি হৈ আছে ইয়াত যেহেতু 350 কে বিক্ৰী হৈছে 350 কে ইনটু 85 কেজিত আপোনাৰ হ'ব 29750 টকা ইয়াৰ আপুনি যেটো খৰচ হৈছিল 18000 টো মাইনাস কৰি দিয়ক টোটেল আপোনাৰ প্ৰফিট হ'ব 11750 টকা প্ৰফিট হ'ব যেটো দানা খৰচ আপোনাৰ 13000 খৰচ হৈছিল আপুনি ইয়াত 9 বা 8000 লো আনিব পাৰে লোকেল কিছুমান ঘৰুৱা সামগ্ৰী খুৱাই পেলাই কিন্তু বেছি কম কৰিব নোৱাৰে যেটো গ্ৰোথটো কমি যাব প্ৰথম বেছি দানা নাখায় যেটো 7 বেগ মান দানা খায় 100 মুৰ্গীয়ে প্ৰথম অৱস্থাত আপোনাৰ প্ৰথম মাহত খাব যেটো পি ষ্টাৰ্টাৰ 3000 টকা খাব নেক্সট মাহত খাব আপোনাৰ 4000 টকা ষ্টাৰ্টাৰ থাৰ্ড মাহ যেটো তৃতীয় মাহত খাব এটো ফিনিশাৰ 6000 মান খাব টোটেল 13000 টকা খৰচ হ'ব যেটো 100 মুৰ্গী অকলে পোহাৰ কাৰণে ইমান পইচা খৰচ হৈছে যেটো আপোনাৰ যদি 4-500 একেলগে পোহে তেতিয়া 100 মুৰ্গীৰ খৰচটো কমি আহিব যেটো 4-500 লগত একেলগে পুহিলে 100 মুৰ্গী যেটো খৰচ আছিল 13000 টকা আপোনাৰ তেতিয়া 9 বা 10000 তে কাম হ'ব আপুনি যেহেতু দুমাহতে বিক্ৰী কৰিব পাৰে দুমাহত 650-700 গ্ৰাম হৈ যায় প্ৰফিটটো জাস্ট অলপ কমিব কোনো সমস্যা নাই কৰিব পাৰে দুমাহটো চেল কৰিব পাৰে আপুনি এটো দেখিছে মুকলি পদ্ধতি পালন কৰিছে ঠিক আছে বন্ধুসকল ইমানে কলো বৰ্তমান আজিলৈ ইমানে কিবা যদি থাকি গৈছে জনাব পাছত নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ